খুলুমবাই বড় ভাইসকলক খুলুমবাই মুছলমান ভাইসকলক আসসালামু আলাইকুম আৰু হিন্দু ভাইসকলক নমস্কাৰ। আজি যিখন আমাৰ বিজনেছ চতুৰ্থ বাৰ্ষিক UPPL দলৰ অধিৱেশন এই কনফাৰেন্সত আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি না মাহফুজ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি মাহফুজ হুছেইন আনসাৰীয়ে আজি গোসাইগাঁও আঞ্চলিকৰ প্ৰাক্তন সভাপতি মাহফুজ আইনাল হক ডাঙৰীয়াই আজি আমচু দল ত্যাগ কৰি UPPL দলত যোগদান কৰে আৰু লগতে ABMCৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম ডাঙৰীয়াই ABMC দল ত্যাগ কৰি ভাল নোপোৱাৰ কাৰণে যি নীতি আদৰ্শ ভাল নোপোৱাৰ কাৰণে আজি UPPL দলৰ নীতি আদৰ্শ আদৰি লৈ UPPL দলত যোগদান কৰে। আমি আদৰি লৈছোঁ। নজৰুল ইছলাম ডাঙৰীয়া জিন্দাবাদ, আইনুল হক জিন্দাবাদ, মাহফুজ হুছেইন জিন্দাবাদ। আমি গোটেইখিনি যিবিলাক আহিবলগীয়া আমাৰ কৰ্মী আছে গোটেইখিনিকে আমি আদৰি লৈছোঁ। যি আমাৰ অনাগত BTC ইলেকশ্যন, এই ইলেকশ্যনত আমি গোটেইখিনি ৰাইজ আমি সহযোগিতাৰে আমি ভাবোঁ যে এখন নতুন BTRত নতুন ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবলৈ আমি যোজা চলাই আছোঁ আৰু এই যোজা চলাই লৈ আমি আমাৰ যি মনৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ আমি গৈ আছোঁ। আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন যি চৰকাৰে আমাক বিগত 18 বছৰত যি আমাক কৰিলে সেইটো ৰাইজক ক'বলগীয়া মই নকওঁ। আপোনালোকে বুজি পায় হাগ্ৰামা মহিলাৰী কি কৰিছে কি নকৰিলে আপোনালোকে বুজি পায় যে বিগত 18 বছৰত হাগ্ৰামা মহিলাৰী কি কৰিছে আৰু কি নকৰিলে আপোনালোকক মই বহলাই ক'বলৈ নাযাওঁ। আৰু আমাৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই যি বড়ো আৰু অনাবৰলৈ বিভাজন চলাই আছে, ৰাইজ বন্ধুসকল মই আপোনালোকক মই অনুৰোধ কৰিছোঁ এই বড়ো আৰু অনাবৰ ৰাজনৈতিকৰ পৰা আপোনালোকক আঁতৰি থাকক। বড়ো অনাবৰ কৰি লাভ নাই। আমাৰ যি BTR হ'ল এই BTRত আমি বহুত সুখী হৈছোঁ। BTRত আমাৰ যিবিলাক আমাৰ হাগ্ৰামা মহিলাৰীয়ে কৰিব পৰা নাই, আমাৰ গোবিন্দ বসুমতাৰীৰ নেতৃত্বাধীন বিজ হাওৰাগৰা নেতৃত্বাধীন আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ছিগনেটাৰিজ হিচাপে BTRত বহুত কিবা আনিছে। আমি গতিকে শান্তি হৈছোঁ। এই BTR চুক্তিক লৈ আমি বহুতেই সুখী। মই ক'ব বিচাৰিছোঁ যে আমাৰ যি বিগত নিৰ্বাচন আহিছে BTC ইলেকশ্যন, এই BTC ইলেকশ্যনত আপোনালোকৰ সহায় সহযোগিতাৰে আমি যেন বিজয় উৎসৱ পালন কৰিব পাওঁ এইটো লৈ মই আশাবাদী। থেংক ইউ বন্ধুসকল। UPPL লং লিভ, UPPL জিন্দাবাদ, UPPL লং লিভ।